তো গাইজ পুৰা ৰ'দ দি আছে পিনে স্কুটিখন ধুই লওঁ বুলি ভাবিছোঁ পুৰা বোকা বোকা হৈ আছে পিনে বোকা বোকা গোটেইখন তো স্কুটিখন ধুই লওঁ তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল শংকৰ শইকীয়া ব্লগ তো গাইজ এতিয়া মই স্কুটিখন ধুব লৈছোঁ বহুত লেতেৰা হৈ আছে মানে বৰষুণ দি আছিলে সেইকাৰণে লেতেৰা হৈ আছিলে মই এতিয়া ৰ'দ দিছে পুৰা স্কুটিখন ভালকৈ ধুওঁ আপোনালোকে তো মই ঘৰত থাকি মানে স্কুটি এনেকৈ ধুই থাকোঁ আৰু পুৰা ধুই মেলি হৈ গ'ল এইপিনে পুৰা ধুই দিলোঁ পুৰা চমকি গ'ল হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা তো গাইজ আজি হৈছে মানে নেক্সট ডে তো এতিয়া মই যাব ওলাইছোঁ কম্পিউটাৰ ক্লাছ তো এইপিনে পুৰা বেগ চেগ লৈ লৈছোঁ এইপিনে স্কুটি আছে তো আৰু এটা বস্তু আনি ল'ব লাগিব কাৰণ কেলৈ ওপৰততো বৰষুণ দি আছে ন সেইটো কাৰণে ৰেইনকোটটো লাগিব ৰেইনকোটটো লৈ যাওঁ বৰুণ দেৱতা কোনো বিশ্বাস নাই কালি ৰ'দ দি আছিলে আজি এতিয়া বৰষুণ তেনেকুৱাই হৈ আছে আমাৰ ইয়াত মানে লগৰ এটাই মাতিছিলে তাতে সোমাই যাওঁ নেকি চাওঁ তো চাই থাকক ভিডিঅ'টো তো ৰেইনকোটটো আনি লওঁ তো গাইজ সেইটো মানে ৰেইনকোটটো সেইটো ইয়াত ভৰাই ল'ব লাগিব এতিয়া সেইটো ইয়াত ভৰাই লওঁ খুল যা চিম চিম তো মানে গাইজ ৰেইনকোটটো ইয়াত ধৰিব লাগিব সেইটো এনেকৈ মাৰিব লাগিব তো তাৰপিছত বেগটো লৈ লওঁ লৈ গৈ পিনি দৰ্জাখন মাৰি লওঁ মানে ঘৰত কোনো নাই মাহঁত পথাৰলৈ গৈছে তো সেইটো কাৰণে এইটো দৰ্জাখনটো মাৰি থৈ যাব লাগিব নহ'লে ঘৰত যদি কোনোবাই কিবা কিবি বস্তু লৈ যায় ঘৰত একো বস্তু নাই হ'লেও লৈ যাব পাৰে তো মাৰি লওঁ দৰ্জাখন তো গাইজ এতিয়া আহি আছোঁ বৰ্তমান কম্পিউটাৰ ক্লাছৰ পৰা অনিৰ্বাণ মোৰ লগত আছে অনিৰ্বাণে স্কুটি চলাই আছে মই পিছত বহি আছোঁ মানে অনিৰ্বাণক চলাব লাগিব অনিৰ্বাণে চলালে মোৰ অলপ মানে ভয় ভয় লাগি থাকে অনিৰ্বাণ মানে ইমান ভালকৈ চলাব মানে ইমান ভালকৈ নাজানে সেইটো কাৰণে মোৰ অলপ ভয় ভয় লাগি আছে মই পাছত বহি আছোঁ তো তাক কৈছোঁ লাহে লাহে যা বুলি সি তথাপিতো মানে স্পীডে গৈ আছে এই গৰুকেইটাই চাওক কেনেকৈ ৰাস্তাৰ মাজত অথালি পথালি কৰিছে এনেকৈ অথালি পথালি কৰোঁতেনে মানুহৰ এক্সিডেণ্ট মানে হয় যেতিয়া মানে এক্সিডেণ্ট হয় তেতিয়া গৰুকেইটাৰ গাত কোনো দুখ নাথাকে মানে গৰুকেইটা কষ্টে এৰি থৈ দিছে কোনো বস্তু নাচায় নিজৰ চলাই গৈ থাকে সেইজনৰ কাৰণে দুখনে আহিম তো গাইছে এই ল'ৰাটো চাওক এই ল'ৰাটোৱে মানে অকণমান আগত কি কৈছিলে বৰশীটো পানীত আছে মানুহটো পানীত এতিয়া উঠি গৈছে মানে বৰশীটো পানী সি মানুহটোও পানীত আছিলে তাৰপিছত বৰশীটো পানীত দি পিনিও সি মানে বৰশী বাই আছিলে তেনেকৈ সি মাছ দি এতিয়া উঠি গৈছে এইটো চাওক গাইছ এতিয়া পুৰা ৰাতি হৈ গ'ল এতিয়া মই গৈছিলোঁ বৰ্তমান দোকানলৈ গৈছিলোঁ সেইপিনে পাপা ভাগৰ বসন্তীলৈ গৈছিলোঁ মোনাটো ক'ত থলোঁ বে
মোনাটো এইখিনিত থৈ দিয়া আছিলে তো গাইছ এইটো মোনাটো এইপিনে আনিলোঁগৈ অলপ তো গাইছ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মানে এতিয়া ৰাতি হৈছে ফ্লাছ জ্বলাই পিনি মই ব্লগ কৰি আছোঁ তো